ব্যক্তি বিজিত গৌৰা নাৰ্জাৰীক আমি জিকাই দিছিলোঁ। যেতিয়া BPF চৰকাৰ নাথাকিল, তেওঁ আমাৰ যে কি বুলি কয় দলীয় কৰ্মকৰ্তাসকলক এৰি থৈ তেওঁ আন এটা দললৈ গুচি গ'ল, বিজেপি দল। পুনৰ BPF দলৰ আছে, তাত তেওঁ চামিল গম পাইছোঁ। আৰু গম পোৱাৰ প্ৰতিবাদত আমাক BPF দলক নালাগে, আৰু কোনোপধ্যে যদি BPF দলৰ যদি এটা লয় ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। কাৰণ যিজন ব্যক্তিয়ে BPFৰ বেয়া দিনত আমাক এৰি থৈ গুচি গ'ল, কোনো কাৰণ আমি BPF দৰঙাজুলি ব্লক BPF কোনো কাৰণ আমি তেওঁক মানি লোৱা নহ'ব। আৰু এই কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই যোগাযোগ কৰাৰ ক্ষেত্ৰত আমি শুনিব পাৰি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যাতে আমাৰ সমিতি এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰীয় সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপন সূত্ৰৰ কথা আমি গম পাইছোঁ, তেওঁ বিজেপিৰ নহয় আমাৰ BPF দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে, আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত ল'ব, ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই। সেইটো সিদ্ধান্ত আপত্তি থকা নহয়, সেইটো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে কৰিব। কেন্দ্ৰীয় সমিতিয়ে যিহেতু বিষয়ববীয়াসকলে আজি PMD মিটিং আছে, PMD বডিৰ যিহেতু মিটিং আছে, মিটিঙত তেওঁলোকৰ সিদ্ধান্ত হ'ব। কি সিদ্ধান্ত লয় সেইটো আমি গম পোৱা নাই। কিন্তু কথা হ'ল কি, পোনপটীয়াভাৱে যাতে আমাৰ BPFত আহিব নোৱাৰে, সেইটোৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। মই কথাটো কৈছোঁ, বাৰে বাৰে কৈছোঁ কথাখিনি। এইটো হ'ল তেওঁলোকৰ দুয়োপক্ষ দুখন চৰকাৰৰ সিদ্ধান্ত। অসম চৰকাৰ আৰু আমাৰ BPF চৰকাৰৰ যিখন হ'বলগীয়া নৱনিৰ্বাচিত চৰকাৰখনৰ সিদ্ধান্ত, যিহেতু 5 তাৰিখে তেখেতসকলে শপত গ্ৰহণ কৰিব, তাৰপিছত আমাৰ চৰকাৰ হ'ব। চৰকাৰে যি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। কিন্তু কথা হ'ল কি, আমি জনাত তেওঁ মানে যেতিয়াৰ পৰা তেওঁ জিকিল, তেতিয়াৰ পৰা তাৰমানে আমাৰ BPF দলত পঞ্চতা অহাৰ কাৰণে প্ৰয়াস কৰিছে। আমি তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। BPF দলৰ পৰা আমি জিতাই দিছিলোঁ ৰাতি দিন কষ্ট কৰি। গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হৈ আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি BPF হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰোঁ। আৰু আমি সক্ৰিয়ভাৱে আমি BPF দলত কাম কৰি আহিছোঁ। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি BPF হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি ঐক্যবদ্ধ হৈ আমি BPFত থাকিম আৰু BPFত থাকি আমি কাম কৰিম। কিন্তু আমাক BPFত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। তো মই এইখিনিয়ে কৈ মোৰ